হেল্ল' গাইজ, আজি আমি আলোচনা কৰিম ইউটিউবত ভিডিঅ' আপলোড কৰাৰ পিছত কপিৰাইট ক্লেইম লাগি যায় এইটো কেনেকৈ ৰিমুভ কৰিব পাৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব। মলয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো। প্ৰথমতে ক্ৰম ব্ৰাউজাৰটো অপেন কৰি ল'ব। ক্লিক কৰি ডেস্কটপ চাইট কৰি ল'ব। সাৰ্চ বাৰত studio.youtube.com বুলি সাৰ্চ কৰিব। সাইন ইন ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰি এইটো কপিৰাইট ক্লেইম লাগি আছে এইখন ভিডিঅ'ত। সি ডিটেইলছত ক্লিক কৰিব। আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাব আৰু ইয়াত সিলেক্ট একশ্যন ইয়াত ক্লিক কৰিব। আপুনি সংটো ৰিপ্লেচ কৰিব পাৰে আৰু মিউট কৰিব পাৰে। মই ৰিপ্লেচ কৰিম। ৰিপ্লেচত ক্লিক কৰিব। আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাব আৰু ইয়াত আগত আপুনি সংটো শুনিব পাৰিব। মই এইটো সং এড কৰিম। এডত ক্লিক কৰিব। এডত ক্লিক কৰি সেভ কৰিব। সেভ। তো সেভ হৈছে। এতিয়া বেক কৰিম আমি। এতিয়া কপিৰাইট ক্লেইমটো উঠি গৈছে। এইদৰে আমি কপিৰাইট ক্লেইমবোৰ ৰিমুভ কৰিব পাৰোঁ। আৰু যদি আপোনাৰ চেনেলত 1K ছাবস্ক্ৰাইবাৰ হোৱা নাই তেনেহ'লে কপিৰাইট ক্লেইম লাগিলেও আপোনাৰ একো প্ৰব্লেম নহ'ব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ কাষত থকা ন'টিফিকেশ্যন বেলটো অন কৰি দিব।